নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। যদি চেনেলত নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি থবলৈ নেপাহৰিবা। এইচএছৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা সংসদৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ জাননী, য'ত কোৱা হৈছে যে এইবাৰৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা পষ্টপন কৰা হৈছে এপ্ৰিল মে'ৰ পৰা জুন মাহলৈ, অৰ্থাৎ এপ্ৰিল বা মে' মাহতে এক্সাম হোৱাৰ কথা আছিল, কিন্তু এতিয়া এক্সামটো জুন মাহতে হ'ব বুলি নটিফিকেশ্যনত কোৱা হৈছে। তোমালোকে নটিফিকেশ্যনখন থকা পাইছে, য'ত ডেট মেনশ্যন আছে 31/3/2020, অৰ্থাৎ 31 মাৰ্চৰ এই নটিফিকেশ্যনটো আছিল। ইয়াত কোৱা হৈছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট ডিউ টু ছাম ইছ্যুজ দ্য এক্সামিনেশ্যন অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ টু বি কণ্ডাক্টেড ফ্ৰম এপ্ৰিল টু মে হেজ বিন পষ্টপন্ড, অৰ্থাৎ এপ্ৰিল মে'ৰ ভিতৰত যে এক্সামটো হোৱাৰ কথা আছে এইটো পষ্টপন কৰা হৈছে আৰু এতিয়া হ'ব পষ্টপন to June 2022, অৰ্থাৎ এই এক্সাম এপ্ৰিল মে'ৰ এক্সামটো এতিয়া জুন মাহতে পষ্টপন কৰা হৈছে। However, the revised notice will be uploaded before a month of the examination, আৰু কোৱা হৈছে যে এক্সামিনেশ্যনৰ আগতে ৰিভাইজ নটিছখন আপলোড কৰা হ'ব এইচএছৰ ৱেবছাইটত।